নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে ৰবিবাৰ এতিয়া বাজিছে 9:47 আৰু আমি দুইজনীয়ে গা পা ধুনীয়াকৈ ধুই লৈ এতিয়া যাবলৈ ওলামগৈ বেলেগ আহে চাৰি কাক বিয়াটো শেষলৈ প্ৰাইজ কৰিবলৈ যাম বুলি ভাবিছোঁ সেইটো কাৰণে ভাবিছোঁ অলপমান ষ্টাইল কৰি লওঁ ধুনীয়াকৈ তো চাৰি কাক আমি ষ্টাইলটো কৰি লওঁ ধুনীয়াকৈ ওলোৱা হৈ গ'ল আৰু আমাৰ এইজনীয়ে ওলাই আছে এতিয়া দুইজনী গাইছে একে ড্ৰেছ পিন্ধিছোঁ আমি ভাল লাগিছেনে কালাৰ বেলেগ বেলেগ বাৰু লিপষ্টিকটো অনলি পাইছোঁ আমি বাৰু বেছি মেকআপ বোলা একো নাই কৰা ক্ৰীমটো লগাইছোঁ আৰু আইলিনা লগাইছোঁ ধুনীয়াকৈ ওলাই কৰি লৈ ল'লোঁ আৰু এতিয়া আমি ধুনীয়াকৈ খাই লওঁ চিঙৰা চাই খাই লওঁ ধুনীয়াকৈ তো গাইজ ধুনীয়াকৈ আমি দুইজনীয়ে ওলাই কৰি লৈ ল'লোঁ দুয়ো একে পিন্ধিছোঁ চাওঁ এতিয়া বেয়া দেখিনে চাই গৈছোঁ দুইজনীয়াকৈ পিন্ধিছোঁ আৰু কালাৰটো চেঞ্জ আৰু এতিয়া আমি যাওঁ তো আজি দিনটো আমি কি কি কৰিম তাত যাই কিনে আৰু ক'ত যাব পাৰোঁ আমি ক'ত যাম কোৱাই নাই নহয় মোৰ মাহীহঁতৰ ঘৰত যাম মানে So high, I'm hypnotized. What's up is down, what's left. তো গাইজ আমি এতিয়া পাই গ'লোঁ আমি দুইজনীয়ে আহিলোঁ ধুনীয়াকৈ গাড়ীৰ পৰা নামি কিনে এতিয়া ঘৰত যাওঁ আৰু ঘৰত আমি আৰু খোজকাঢ়ি কিনে আহি আছোঁ দাদা গাইজ ধুনীয়াকৈ আমি ঘৰ আহি পাই গ'লোঁ আৰু আহি ধুনীয়াকৈ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ দুইজনীয়ে তাই বহি আছে কিবা হৈ আছে সেইটো কাৰণে চাউণ্ডটো পাইছেনে নাই নাজানো তো ঘৰত আহিলোঁ ঘৰত আজি কি কি আইটেম আছে আলহী আহিছোঁ ন কি কি আইটেম আছে দেখুৱাইছোঁ অলপ পিছত মাই বনাই আছে গাইছ আমাৰ ঘৰত ধুনীয়াকৈ ফুলদানিও তেনেকৈ ৰাখি দিছোঁ দুটামান আছে বাৰু বেছি নাই ইয়াতেও হৈছে কিছুমান ইয়াত এডাল আছে এল'ভেৰা জেল ধুনীয়া আৰু এইডাল আছে এইডাল আৰু এইডাল দেখিছে ফুল লগা নাই চাগে নাই এই এটা আছে বাৰু এইটো আৰু এই ধুনীয়া হালধীয়া ফুল আছে আমাৰ ঘৰত মানে ফুল বেছি নাই তথাপিও আৰু ফুল ভাল লাগে ন সেইটো কাৰণে আমি এইখিনি খেতি কৰিছোঁ আৰু ফুলৰ এইখন আমি মানে গাঁৱলীয়া ঠাই আৰু গাইজ বহুত দিনৰ মূৰত ঘৰত আহিছোঁ সেইটো কাৰণে মানে ক'ত কি আছে চাই ফুৰি আছোঁ এতিয়া আমি আহিছোঁ বেণ্ডত তো গাইজ এইটো আমাৰ বেণ্ড ইয়াত আছে কিবা কিবি ডাল বেঙেনা গছ এইটো তাই আৰু কি কি আছে ভিতৰত যে দেখুৱাই আছোঁ বাৰু আৰু দূৰত আছে এটা বেণ্ড যদি যাব পাৰোঁ তেন্তে দেখুৱাম আপোনালোকক এইডাল ধুনীয়াকৈ তামোলৰ গছ ইয়াত কেইটামান বেঙেনা পুলি আছে আৰু এইটো কোমোৰা লাগি আছে সৰুৱে আছে বাৰু আৰু এইকেইডাল জলকীয়া গছ আৰু কিবা কানি আছে চাগে এডাল ডালিমৰ গছো আছে এইফালে আমাৰ পুখুৰী এটা আছে বহুত দিনৰ মূৰত ঘৰত আহিছোঁ সেইকাৰণে মানে ভাবিলোঁ আমি আজি ব্লগটো এনেকৈ বনাওঁ কাৰণ ৰবিবাৰে আমাৰ ক'ৰবাত মামাহঁতৰ তাতে যোৱা প্লেন থাকে কিছুমান তথাপিও আমি মানে আজি আমাৰ ঘৰত আহিলোঁ সেইটো কাৰণে ব্লগটো আপোনালোকক দেখুৱালোঁ আৰু আজিৰখিনি চাবলৈ আপোনালোকে আমাৰ লগত তো গাইজ দুইজনীয়ে তাৰ হাতত আছে এখন কটাৰী আৰু আমি দুইজনীয়ে এতিয়া ছিঙিমগৈ কোমোৰা আহে দেখোন তো কোমোৰাটো ধুনীয়াকৈ যেতিয়া আমাৰ মাইনা কাটি আছে কোমোৰা ভাজা খুৱাব মাহঁতৰ ঘৰত আজি কোমোৰাটো কাটি ল'লে ধুনীয়াকৈ চাওঁ একবাৰ হাই দিয়াচোন মইনা কলিতা হাই দিছে তো কোমোৰাটো কি কৰিবনো হাঁহেৰে বনাম হাঁহ আৰু কোমোৰা হাঁহ আৰু কোমোৰা খাই ভাল লাগিব জানো
মই খাই পোৱা নাই বাৰু হাঁহৰ মাংস খাই পাইছোঁ বাট কোমোৰাই দি খাই পোৱা নাই তো আজি খাব এই ইয়াৰ পৰা এটা হাঁহ তুলি নিব পৰা দেখোন আহিছে বোলে কোন আহিছে ভৱেশ কলিতা আহিছে যাওঁ নেকি তাৰ কথা পইচা সুধি হ'ব ঐ গাইছ গৰম লাগছে বৰষুণ বতৰতো আমাৰ ভাল গাইছ আহিছিল তাই আলহী হ'ব আৰু আহিবি বেচাৰীজনী কামত ব্যস্ত চাওঁ মই না ইছৰাম কামত ব্যস্ত ধুনীয়াকৈ চিকেন বনাই আছে এই কি মাংসটো ব্ৰইলাৰ মাংস বনাই আছে তাই তো বনাই লওক দিয়ক খাই লৈ দেখি আছোঁ আপোনালোকক কামিলা মানুহ কামো কৰি আছে লগতে খাব দিওঁ নাৰিকল লোৱা খাই দিয়া কি চাই চাহ এটা দিদি তো গাইছে ভাজিছে মাংস বাপৰে কি ভাজিছে লাও আছে নেকি লাও দিছে চাই না এবাৰ খাই দিয়াচোন ধুনীয়াকৈ বেছি নাই ইহঁতে খাব সেইটো কাৰণে অলপমান নিজে বনাই খাব লাগে বেচাৰীজনী বেয়া লাগে নিজে আমি দুইজনী অলপমান বাটৰ ফালে ওলাই আহিছোঁ তাই খাইছে নাৰিকল আৰু মুনুবাই বনাই আছে ভাত বেচাৰীজনী আমাৰ তাত আহি কিনে ভাত বনাব লগা হ'ল আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ ৰ'ব ৰাস্তাটো চাওকচোন এইফালে ইছৰাম বাকীখিনি ভাল বাৰু এইফালে চাওকচোন অৱস্থাই নাই তো আমি দুইজনী ভাবিছিলোঁ ইয়াত ঘৰত আহিছোঁ যেতিয়া আৰু ক'ৰবাত যোৱা কথা আছিলে কিন্তু দুইজনীয়ে এতিয়া তাই বনাইছে ভাতটো জনাব অকণমান পানী দি দিলে তো ধুনীয়াকৈ উতলিব তাৰপিছত অফ কৰিম তাৰপিছত এইটো হোৱাৰ পিছত আকৌ বহাব হাঁহৰ মাংসটো ধুনীয়াকৈ আজি মানে খামেই আৰু আমি ৰান্ধনি গম নাপাওঁ এনেই ব্ৰইলাৰখন মই বনাইছোঁ গাইছ তাৰমানে ৰখি আছে আৰু কাষত গাইছ আঞ্জাখন ধুনীয়াকৈ উতলি আছে আঞ্জা হ'ব ভাত খাম ঘৰত যাম হ'ব গাইছ অলপমান টেষ্ট কৰিব লৈ লৈছোঁ টেষ্ট কৰিব দিছে আৰু ৰান্ধনীয়ে মোক টেষ্ট কৰি লওঁ বাৰু কেনেকুৱা লাগিছে ইফালে তাইৰ আঞ্জা ৰেডি আৰু ব্ৰইলাৰৰ মাংস বনোৱা হৈ গ'ল এইবাৰ বনাব হাঁহৰ মাংস এতিয়া বনাব হাঁহৰ মাংস ইয়াত পিঁয়াজ ভাজি আছে আৰু ইয়াত থৈ দিছোঁ হাঁহৰ মাংস গাইছ ধুনীয়াকৈ হাঁহৰ মাংস বনাই আছে আৰু অলপমান টেষ্ট কৰিব দিছে টেষ্ট কৰি ল'ব গাইছ এয়া ধুনীয়াকৈ টেষ্ট কৰিব দি দিছে বৰষুণ দি দিলে আমি এতিয়া ঘৰত যাব পাওঁ নে নাপাওঁ নাজানো দেই গাইছ আমি খাই লৈ উঠি এতিয়া আমি আকৌ ঘৰলৈ যাবলৈ ৰেডি আৰু কাপোৰ চেঞ্জ নকৰি তাই চেঞ্জ নকৰিলে মই বাৰু কাপোৰটো চেঞ্জ কৰিলোঁ আৰু দুইজনীয়ে ঘৰত যাব আকৌ ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ গাড়ী আহি আছে আমি আকৌ যাব ৰেডি আৰু আকৌ কোনোবা দিনা আহিম আৰু গাইছ চব বৰষুণ দি অৱস্থা বেয়া আমি সোনকালে যাব খুজিছোঁ কিন্তু সোনকালে যোৱা নহ'ল কাৰণ বৰষুণ দি দিলে সেইটো কাৰণে তো এতিয়া যাম আৰু এই শুন মই চাল দি আছে চাব তো গাইছ চিনেমাৰ হিৰ'ইন যেন লগা হৈছে নে ধুনীয়াকৈ একবাৰ লুকটো ভালকৈ দেখি দিচোন আহোঁতে কি ড্ৰেছ পিন্ধি আহিছিলোঁ যাওঁতে কি ড্ৰেছ পিন্ধিম আহি কিনে কি ড্ৰেছ পিন্ধিছোঁ ধুনীয়াকৈ চাওকচোন আমাক I can't see the end, but we'll see it through. Times don't fly too high.
sight. Fly forever if you keep it tight. Love the world but keep the sky on your mind. Flying, get on board. তো হে গাইজ আমি আলহী অহাৰ ধুনীয়াকৈ ঘৰ পালোহি আৰু ৰাস্তাৰখিনি বাৰু ভালকৈ ভিডিঅ'টো কৰা নহয় সেইটো কাৰণে বৰষুণৰ কাৰণে আমি ভিডিঅ'টো ভালদৰে নকৰোঁ আৰু ঘৰত আহি অৱস্থা কি জানেনে এইবোৰ জিকা কাপোৰ তাতে আৰু কি মাটিৰ তলত কি পিপৰা ভৰি চৰি কামিছি পিপৰা গাইজ কি পিপৰা আমাৰ ব্লগটো আজিতো তো আজিলৈ বাই বাই দিয়ক আজিলৈ ব্লগটো ইমানখিনিয়ে আছিলে যদি ভাল লাগে আমাৰ নতুন এটা ব্লগত আকৌ আপোনালোকক লগ পাম আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে কৈ দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ভিডিঅ'টো মানে নৰ্মেলকৈ বনাই দিলোঁ তো আপোনালোকে চাব আৰু মাতি আছে তো ভিডিঅ'টো চাব কি কি কৰি দিব কৈ দিছোন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড তো বাই বাই